নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ লৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কণ্ঠ পঢ়িব বা শিকিব পৰা মেমৰি বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ৰেম। দুই নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ পৰা পোৱা প্ৰিণ্ট আউটবোৰক কি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি হাৰ্ড কপি। তিনি নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ ৰেম তলৰ কণ্ঠত থাকে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি মাদাৰবৰ্ড। চাৰি নম্বৰ প্ৰশ্নটো হৈছে URLৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেটৰ জনক কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ভিন কাৰ্ভ। ছয় নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰটো হ'ল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি পাৰাম 8000। সাত নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণতে এণ্ড্ৰইড এপ্লিকেশ্যনত ব্যৱহাৰ কৰা ভাষাটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি জাভা। আঠ নম্বৰ প্ৰশ্নটো হৈছে ছেভ কৰা ফাইলবোৰ কম্পিউটাৰৰ ক'ত সংৰক্ষণ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি হাৰ্ড ডিস্ক। 9 নম্বৰ প্ৰশ্নটো হৈছে ৰেমে তলৰ কোনটো প্ৰক্ৰিয়া সম্পন্ন কৰে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ৰিড এণ্ড ৰাইট। 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গৌণ সংৰক্ষণ আহিলা? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ হাৰ্ড ডিস্ক। 11 নম্বৰ প্ৰশ্নটো হৈছে SMPS সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ছুইচ মড পাৱাৰ ছাপ্লাই। 12 নম্বৰ প্ৰশ্নটো হৈছে USB কোনটো সংৰক্ষণৰ আহিলা? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি টাৰচিয়াৰী। 13 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কম্পিউটাৰৰ হৃদযন্ত্ৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মাইক্ৰ'প্ৰচেছৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে MPG কোন প্ৰকাৰৰ ফাইলৰ এক্সটেনশ্যন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ভিডিঅ'। 15 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰ চিপছ বনাবলৈ কি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি চিলিকন। 16 নম্বৰ প্ৰশ্নটো হৈছে 1 মেগাবাইট ইকুৱেল কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1024 KB। 17 নম্বৰ প্ৰশ্নটো হৈছে PNG বুজায়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ইমেজ ফাইল। 18 নম্বৰ প্ৰশ্নটো হৈছে আপেক্ষিকভাৱে সৰু ঠাই এখনৰ কম্পিউটাৰ আৰু অন্য আহিলাবোৰৰ নেটৱৰ্কটো কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি লোকেল এৰিয়া নেটৱৰ্ক। 19 নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া ছিষ্টেমৰ বৈদ্যুতিক সেৱা বন্ধ থাকে তেতিয়া তলৰ কোনটোত তথ্যবোৰ সংৰক্ষিত থাকে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ৰম। 20 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কম্পিউটাৰৰ ভাষা কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি প্ৰলগ। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নপঢ়িব তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল। ধন্যবাদ।